নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনাৰ বন্ধু মিষ্টাৰ সৰকাছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰত্যেকজন ভাৰতীয় মানুহে এই 10টা অধিকাৰ জনাটো অত্যন্ত প্ৰয়োজনীয়। আপুনি কি গ্যাৰাণ্টি দিব পাৰে নেকি যে আপুনি ভৱিষ্যতত বিপদত নপৰে বুলি? কিন্তু মই আপোনাক গ্যাৰাণ্টি দিব পাৰোঁ, আপুনি যদি এই 10টা অধিকাৰৰ বিষয়ে জানে তেন্তে ভৱিষ্যতত আপুনি বিপদত পৰিব নালাগে। মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেন্তে বলক মূল টপিকটোলৈ আহোঁ। আপুনি ধৰক বাইক নাইবা গাড়ী চলাই আছে আৰু আপোনাৰ পৰা ট্ৰাফিক পুলিচে ফাইন কাটিলে। সেই একেটা ৰিজনৰ কাৰণে ট্ৰাফিক পুলিচে আপোনাৰ পৰা 24 ঘণ্টাৰ ভিতৰত আৰু ফাইন কাটিব নোৱাৰে। যেনে ধৰক আপুনি বাইক চলাই থকা সময়ত হেলমেট ইউজ কৰা নাই আৰু পুলিচে আপোনাৰ পৰা হেলমেটৰ কাৰণে আপোনাৰ পৰা ফাইন ল'লে, তেন্তে আপুনি গোটেই দিন হেলমেট ইউজ নকৰাকৈ ঘূৰিব পাৰিব আৰু পুলিচে সেই একেটা ৰিজনৰ কাৰণে আপোনাৰ পৰা ফাইন ল'ব নোৱাৰিব। সেকেন্ড হ'ল, বহু সময়ত আপুনি দেখিছে চাগে ৰাস্তাৰ কাষত পুলিচ অফিচাৰে আপোনাৰ চেকিঙৰ নামত ৰখাই দিয়ে আৰু চেকিঙৰ নামত কি কৰে, বহুত পুলিচ অফিচাৰ আপোনাৰ গাড়ীৰ পৰা চাবি কাঢ়ি লৈ যায়। মটৰ ভেহিকল এক্টৰ মতে কোনো পুলিচ অফিচাৰ অধিকাৰ নাই আপোনাৰ গাড়ীৰ পৰা চাবি কঢ়িয়াই লৈ যাবলৈ। যদি কোনো পুলিচ অফিচাৰে আপোনাৰ গাড়ীৰ পৰা চাবি কঢ়িয়াই লৈ যায় তেন্তে আপুনি সেই পুলিচ অফিচাৰজনৰ ওপৰত ভিজিলেন্স কমিশ্যনৰ ওপৰত আপুনি কমপ্লেইন ফাইল কৰিব পাৰে, নাইবা আপুনি চিনিয়ৰ অফিচাৰক কমপ্লেইন ফাইল কৰিব পাৰে। থাৰ্ড হ'ল, ৰান্ধি থকা সময়ত যদি চিলিণ্ডাৰ ব্লাষ্ট হয় তেন্তে সেই চিলিণ্ডাৰ কোম্পানীৰ পৰা আপুনি 40 লাখ টকালৈকে ল'ব পাৰিব। ফ'ৰ্থ হ'ল, মহিলাক কেৱল মহিলা অফিচাৰেহে এৰেষ্ট কৰিব পাৰে। যদি কোনো পৰিস্থিতিত মেল অফিচাৰে এৰেষ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে মেজিষ্ট্ৰেটৰ পৰা ৰিটেন পাৰ্মিশ্যন ল'ব লাগিব। ফিফ্থ হ'ল, কোনো দোকানীয়ে মেক্সিমাম ৰিটেইল প্ৰাইচ মানে MRPৰ পৰা বেছি টকা আপোনাৰ পৰা ল'ব নোৱাৰে। যদি আপোনাৰ পৰা ল'ব বিচাৰে তেন্তে আপুনি কমপ্লেইন ফাইল কৰিব পাৰে আৰু আপুনি যদি বিচাৰে তেন্তে সেই দোকানীৰ পৰা ডিছকাউণ্ট ল'ব পাৰে। তাৰপিছত অধিকাৰটো হ'ল, যদি আপুনি ড্ৰিংকছ কৰি ড্ৰাইভ কৰে আৰু আপোনাৰ গাত 30 mgতকৈ বেছি আপোনাৰ গাত এলকহল থাকে তেতিয়াহ'লে আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। আৰু 7 নম্বৰ হ'ল, ধৰক আপুনি কোনো এটা কোম্পানীত জব কৰি আছে আৰু আপোনাক কোম্পানীয়ে চেলাৰী প্ৰদান কৰা নাই, তেন্তে আপুনি সেই কোম্পানীৰ এগেইনষ্টত আপুনি 3 বছৰৰ ভিতৰত কমপ্লেইন ফাইল কৰিব পাৰিব। তাৰপিছত অধিকাৰটো হ'ল, ধৰক আপুনি নাইবা আপোনাৰ ফেমিলি কোনোবা ঠাইত ফুৰিবলৈ গৈছে আৰু সেই সময়ত আপোনাক পানী খাব লগা হ'ব পাৰে নাইবা ৱাছৰুম ইউজ কৰা হ'ব লগা হ'ব পাৰে। যদি ওচৰত থকা কোনো হোটেল বা ৰেষ্টুৰেণ্টে ফ্ৰীত আপোনালোকক পানী আৰু ৱাছৰুম ইউজ কৰিব নিদিয়ে তেতিয়াহ'লে আপুনি কমপ্লেইন ফাইল কৰিব পাৰিব। তাৰপিছত অধিকাৰটো হ'ল, ভাৰতবৰ্ষত লিভ ইন ৰিলেশ্যনশ্বিপ ইলিগেল নহয়, লিগেল হয়। কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপত থকা কাপলছসকলে সদায় এটা কথা মনত ৰখা উচিত যে তেতিয়া যদি কোনো সন্তানৰ জন্ম হয় সেই সন্তানে মাক বাপেকৰ সম্পত্তিত সম্পূৰ্ণ অধিকাৰ থাকে। আৰু শেষৰটো অধিকাৰ হ'ল, ইণ্ডিয়ান এক্টৰ অনুসৰি আপোনাৰ পৰা যদি কোনো মানুহে পইচা ধাৰলৈ লৈছে আৰু আপোনাক পইচা ঘূৰাই নিদিয়ে তেতিয়াহ'লে আপুনি সেই মানুহজনৰ এগেইনষ্টত কোৰ্টত কেছ ফাইল কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিল আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আহোম।